এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি এটা পিঠাৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু জনাবচোন আপোনালোকৰ কেনেকুৱা লাগে। পিঠাটোৰ নাম হ'ল জেং পিঠা। আৰু বিশেষ একো নকওঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু ট্ৰাই কৰিব বনাবৰ কাৰণে। আৰু যদি আপোনালোকে খাই পাইছে পিঠাটো বনাই পাইছে তেতিয়াহ'লে মোক মেছেজ কৰি জনাবচোন, ভাল লাগিব মোৰ জানি। ঠিক আছে, ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইফালে দেখিছেনে, মই 3 পোৰা চাউল লৈছিলোঁ। চাউলখিনি 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপাছত এখন শুকান কাপোৰত উঠাই, আপোনালোকে খৰাহীটো ল'ব পাৰে, মোৰ লগত খৰাহী নাছিলে। আৰু কাপোৰত অলপ সময় পানীটো নিগৰিবলৈ দি, আৰু এতিয়া মই মিক্সিত চাউলখিনি পিচি ল'ম। আৰু এনেকৈ চালনীৰে চালি পেলাই যিটো তলত পিঠা, আপোনালোকে জানে সকলোৱে পিঠাগুড়ি কেনেকৈ আপোনালোকে বনায়। আৰু এয়া দেখিছেনে, মই চালি আছোঁ। আৰু চালি হোৱাৰ পাছত 3 পোৰা চাউলৰ পিঠাগুড়ি ইমানখিনি ওলালে মোৰ। আৰু এইখিনি এতিয়া মই এটা চৰিয়া ল'ব লাগিব, ষ্টীলৰ চৰিয়াত এখন একদম পাতল কাপোৰ, মই চেলেং লৈছিলোঁ, মোৰ চেলেং আছিলে, কিন্তু চেলেংখন নতুন হোৱাৰ কাৰণে অকণমান সময় লাগিলে মোৰ তলত উলিয়াবৰ কাৰণে। এইফালে চাওকচোন, এনেকৈ ল'ব মেৰিয়াই পেলাই। আৰু ইয়াত ওপৰতে যিখিনি আমি চাউলৰ গুড়া আছিলে, সেই গুড়াখিনি আমি ইয়াতে লৈ, মই দেখুওৱা ধৰণে অলপ অলপকৈ এনেকৈ মোহাৰি থাকিব লাগিব। যিখিনি আমি তলত থাকে, মানে তলত পৰে, কাপোৰৰ মাজেদি যিখিনি সৰকি পেলাই তলত পৰে, সেই পিঠাগুড়িখিনিহে আমাক এই পিঠাটো বনাবৰ কাৰণে দৰকাৰ হ'ব। কাৰণ এই পিঠাটোত বহুত চাউলৰ গুড়িটো মিহি হ'ব লাগে। আৰু এইফালে দেখিছেনে, মই যে মানে হাত বিষাই গৈছিলে মোৰ, সেইকাৰণে দীপান্বিতাক অলপ কৰিবলৈ ক'লোঁ। তাৰপিছত মোৰ ইমানখিনি ওলালে। অৱশ্যে মোৰ চালনীখন কি হৈছিলে, চালনীখন অলপ পাতল আছিলে, গতিকে অলপ কম পিঠাগুড়ি ওলালে মোৰ। এইফালে দেখিছেনে, মই সোৱাদ অনুযায়ী নিমখ দিছোঁ, আৰু আপোনালোকে বেকিং ছ'ডা দিব পাৰে 1 চামুচমান। আৰু পাৰে যদি আপোনালোকে যদি ভাল পায় জিৰা গুড়ি বা কালজিৰা এনেকৈ দিব পাৰে। মই বিশেষ ভাল নাপাওঁ, গতিকে মই নাই দিয়া, এইটো অপশ্যনেল হয়। আৰু এয়া পানী মিক্স কৰি ইয়াত এই পিঠাৰ ৰেচিপিটোৰ এটা মেইন টপিক আছে, যে টপিকটো কি কৰিব লাগিব। পিঠাগুড়িখিনি একদম আপোনালোকে চাই থাকক, গম পাব। পিঠাগুড়িখিনি এটা মানে থিকনেছটো পূৰা মানে মিলিব লাগিব। যদি আপোনালোকে বেছি পনীয়া কৰে বা বেছি ডাঠ কৰে, তেতিয়াও নহ'ব, পিঠাটো নবনিব। গতিকে আপোনালোকে মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে অলপ অলপ পানী দি মঠি ল'ব। আৰু ইফালে দেখিছেনে, চাই থাকক, গম পাব আপোনালোকে। এটা লেভেলত ৰখাব লাগিব, যেনেকৈ জেলেপি বনায়। জেলেপি বনালে মানে ছিঙি নাহে, আৰু ওপৰৰ পৰা যেনেকৈ এৰি দিলে এই থিকনেছটো দেখিছেনে, হাতখন ঘূৰাই দিলে যেনেকৈ এটা জেলেপিৰ মানে হেৰি লয়, শ্বেপ লয়, সেই শ্বেপটোতে ৰাখিব লাগিব। আৰু ইমানখিনি হৈ যোৱাৰ পাছত মোৰ এয়া হৈ গৈছে। আৰু মই এতিয়া বনাবৰ কাৰণে সাজু হওঁ। ইফালে এখন টেৱাৰ মই পাতি লৈছোঁ চৌকাত, আৰু তাত অলপ মিঠাতেল বা ৰিফাইন এনেকৈ লগাই লৈ জেলেপি হ'ব, হাতেদি এনেকৈ মই দেখুওৱা ধৰণে দি দিব লাগে। আৰু 2 ছেকেণ্ডমান পাছতে পিঠাখন এটা ছাইডৰ পৰা উঠি আহিব। আৰু যোনফালেদি উঠি আহে সেইফালেদিয়ে অলপ চামুচেৰে আপোনালোকে উঠাই দুটা ভাজ দিব পাৰে। মই যেনেকৈ দেখাই দিছোঁ আপোনালোকে এনেকৈও ৰাখিব পাৰে, কিন্তু এনেকৈ ৰাখিলে অলপ পিঠাখন ডাঙৰ হয়। গতিকে মই দুটা ভাজ লগাইছোঁ, ত্ৰিভুজ আকৃতিৰ ভাজটো দি দিছোঁ। আৰু লগতে মোৰ ফুড কালাৰ আছিলে লগত, আৰু ফুড কালাৰ দি দিলোঁ মই অৰেঞ্জ কালাৰ 4-5 টোপালমান। আৰু এনেকৈ আপোনালোকে দিব পাৰে, বিভিন্ন ধৰণৰ কালাৰত আপোনালোকে দিব পাৰে। আৰু এয়া দেখিছেনে, এনেকৈ হাতেদি এনেকৈ আঙুলি ঘূৰাই দিলেই হ'ল। যেনেকৈ জেলেপি বনাই কাপোৰত লৈ, ঠিক তেনেকৈ হাতেৰে আপুনি ঘূৰাই থাকিলেই পিঠাখন বনি যাব। ইফালে মোৰ পিঠা বনি হোৱাৰ পাছত এয়া ৰ'দত দিছোঁ। মই বেছিকৈ নবনালোঁ, অলপমান থৈ দিলোঁ, কাৰণ ইফালে কাম আছিলে মোৰ। এইখিনি অলপ এদিনমান ৰ'দত শুকুৱাব লাগে। আৰু ভাল যদি ৰ'দ হয় তেতিয়াহ'লে এদিনতে হৈ যায়। আৰু ৰ'দত শুকুৱাৰ পাছত আপোনালোকে বহু দিনলৈ আপোনালোকে ষ্ট'ৰ কৰিব পাৰে, ভালকৈ ৰাখিলে আপোনালোকে 1 মাহমান যাব। আৰু এইখিনি পিঠাগুড়ি আছিলে মোৰ, পিঠাগুড়িখিনি এনেকৈ ৰ'দত ঘিলা পিঠা বনাবৰ কাৰণে থৈ দিছোঁ।
আৰু আপোনালোকে চাওকচোন তেলত আপোনালোকে ইয়াৰ পাছত ভাজিব লাগিব পিঠাকেইখন ৰ'দত শুকোৱাৰ পাছত এয়া ৰিফাইনত দিছোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে চাওকচোন ভাল লাগে খাই আৰু ইয়াত যেতিয়া এনেকৈ ভাজিব আপোনালোকে তেতিয়া পাৰিলে ৰিফাইনত ভাজিব ৰিফাইনত ভাজিলে মানে কি হয় কালাৰটো চেঞ্জ নহয় যদি মিঠাতেলত ভজা হয় তেতিয়াহ'লে কালাৰটো চেঞ্জ হৈ যায় আৰু মই কেইখনমান চাহ খাবৰ কাৰণে ভাজি লৈছোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন দেখিছেনে কালাৰটো কিমান ধুনীয়াকৈ উঠিছে আৰু বেছি তেলো দৰকাৰ নহয় আৰু বেকিং সোডা দিয়াৰ কাৰণে অকণমান বেছিকৈ ফুলিছে আৰু আপোনালোকে এনেকৈ বনাই ট্ৰাই কৰিবচোন খাই চাব কেনেকুৱা লাগে এয়া জেং পিঠা ৰেডি হৈ গৈছে আমি এতিয়া এয়া জেলেপি লৈছোঁ লক্ষী পূজাৰ মিঠাই আৰু আমাৰ চাহ আছে আৰু আমি মৌচুমী আৰু মই মৌচুমী এয়া দেখিছা নিকুবা কিন্তু বহুত মৰম আছে কালি জেং পিঠা নোখোৱাকৈ মোলৈ থৈ দিছে আজি তাই লক্ষী পূজাত নাছিলে যিহেতু তাই আজি আহিছে গতিকে আমি দুজনীয়ে সন্ধিয়া চাহকাপ আমাৰ জেং পিঠা আৰু জেলেপিয়ে খাম আৰু আপোনালোককো জনাম বাৰু কেনেকুৱা হৈছে আৰু মই জেং পিঠাটোৱে অলপমান টেষ্ট কৰি দিছোঁ সঁচা কৈছোঁ খুব ভাল লাগিছে ৰিং পাপৰৰ লেখীয়া লাগিছে ন বহুত ভাল লাগিছে যিহেতুকে পিঠাগুড়িয়ে বনোৱা হৈছে ভাবক খুব ধুনীয়া লাগিছে টেষ্টটো যে বহুত টেষ্টি বেলেগ হয় ৰিং পাপৰতকৈ বেলেগ চাউলৰ সোৱাদটো অকণমান আহে আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু আপুনি কম সামগ্ৰীত যদি অকণমান বেছি আপোনাক পিঠাৰ দৰকাৰ হয় তেতিয়াহ'লে এই পিঠাটো বনাবলৈ ট্ৰাই কৰিব আৰু নিশ্চয় ভাল পাব আশা কৰিছোঁ আৰু আপোনালোকৰ আজি পিঠাৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব কেনেকুৱা হৈছে আৰু আপোনালোকে সন্ধিয়া চাহকাপ কিহে কিহে খাইছে নিশ্চয় কমেণ্ট কৰি জনাব নিকুবা আৰু যদি মোৰ চেনেলটো আপোনাৰ প্ৰথমবাৰ আপুনি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ভিডিঅ'টো আজিলৈ আহিছোঁ নমস্কাৰ নিকুবাই খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে ছাপোৰ্ট কৰিব নিকুবাক তো বাই